ছবিখন চলা বেছিকেইদিন হোৱাই নাই, যদি এতিয়াই এনেকুৱা ধৰণৰ কাম কৰে আৰু বহুত দিন আছে চলিবলৈ। গতিকে জুবিন দাক আমি সন্মান দিওঁ আহক, ভালদৰে সন্মান দিছোঁ যদি একেবাৰে হিয়া উজাৰি সন্মান দিয়ক। এফালে যদি হেৰি কৰি থাকে, জাষ্টিচ বিচাৰি থাকে, এফালে যদি অন্যায় কৰি থাকে, কেনেকৈ হ'ব? গতিকে মই এটাই ক'ম যে যিসকল জুবিন গাৰ্গৰ সঁচা অনুৰাগী তেওঁলোকে কেতিয়াও এই কাম কৰিব নোৱাৰে আৰু নকৰে। আৰু যিসকল মিছা ভুৱা অনুৰাগী তেওঁলোকে এইবিলাক কাম কৰিব। প্ৰশাসনে এজনক ধৰি পূৰা শাস্তি দিব লাগে, কাৰণ নহ'লে বহুত বেছি বাঢ়ি গৈ আছে। ইমান বেছি কষ্ট কৰি, ইমান বেছি লাগি, দিনে ৰাতি একাকাৰ কৰি জুবিন গাৰ্গে যিখন ফিল্ম বনাইছে, তাত আপোনালোকে ইমান মজা লৈছে যে শ্বৰ্ট ক্লিপ কাটি কুটি মানে ফেচবুক, ইনষ্টা, ইউটিউবত মানে আপলোড কৰি আছে। বুজি পোৱা নাই। আপোনালোকে চিনেমাখন চাবলৈ যায়, চিনেমাখন চাই থাকোঁতে আপোনালোকে উপভোগ কৰক, সেই সময়খন উপভোগ কৰক, জুবিন গাৰ্গক সন্মান দিয়ক। যদি আমি জুবিন দাক সঁচাকৈ ন্যায় দিব লাগে তেনেহ'লে বন্ধ কৰি দিয়ক আৰু নিদিব। ইমান বেছি দি আছে। এটা কথা মনত ৰাখিব লাগিব যে জুবিন দাই এতিয়াও ন্যায় পোৱা নাই। আৰু যদি আমি এনেকুৱা এলাহ ভাগ কৰোঁ, যদি আমি ভাগৰি পৰোঁ, তেনেহ'লে ন্যায়টো নাপাম। সেইটো কাৰণে আমি প্ৰত্যেকে যুঁজি থাকিব লাগিব, প্ৰত্যেকে লাগি থাকিব লাগিব। আৰু যিসকলে ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকক, কাৰণ 5 মিলিয়ন হ'বলৈ গৈ আছে। আমি ট্ৰেণ্ডত ৰাখিব লাগিব জুবিন গাৰ্গক। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। এতিয়া সেনেকৈ উঠি ল'লোঁ ৰাতিপুৱা, এতিয়া 6টামান বাজিছে চাগে। আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ ধুনীয়াকৈ। ৰবিনে চাওক বেলিটো কি ধুনীয়াকৈ ওলাই আহিছে, দেখুৱাইছোঁ ধুনীয়াকৈ। শুই থাকোঁ। এতিয়া উঠিলোঁ মানে মুখে ধোৱা নাই, পঢ়াটো নাই, এক্সাম পালেহি। এক্সামলৈ 11 তাৰিখৰ পৰা এক্সাম আছে, বহুতখিনি কাম আছে। আজিৰ পৰা চাগে ইমান বেছি ঘূৰি নুফুৰিম আৰু ক্লিপবিলাক ল'ব নোৱাৰিম বেছিকৈ। পঢ়াৰ ক্ষেত্ৰত কিছুমান মানে কিবাকিবি বনাবলগীয়া আছে, সেইকাৰণে অকণমান এইকেইদিন লাগি দিওঁ পঢ়াত। গৰুকেইটা ৰাতিপুৱা ফিল্ডত ইমান ৰাতিপুৱাই পানী খাইছে গৰুকেইটাই। মুখে ধোৱা নাই, সেইটো কাৰণে বেয়া লাগিছে। এতিয়া সোনকালে উঠিম বুলি ভাবিছিলোঁ আৰু অলপ সোনকালে পঢ়িবৰ কাৰণে, কিন্তু উঠিব মন নগ'ল। আৰু আমাৰ ঘৰৰ পৰা পাহাৰখন চাওক, ইভাগে পূৰা ওচৰত থকা লাগে, এতিয়া অলপমান দূৰ লাগিছে। আৰু চকুটো কোনো নোধোৱাকৈ কেনেকুৱাটো লাগিছে চব উখহাকৈ, চকুটো উখহি আছে যেন লাগিছে। মানে ফিল্ডত গৰুকেইটা থৈ গুচি আহিলোঁ, দেউতাই খুটি মাৰিব। মই মানে মুখখন ধুই লওঁগৈ, পঢ়িব লাগে অলপমান, এক্সাম আছে। মানুহখনৰ মানে এটা কথা বুজি নাপাওঁ যে একেটা কথাকে বাৰে বাৰে চবেই কৈ থাকে, মানে বহুত আগৰ পৰা ৱাৰ্ণিং দি থৈ দিছে। তাৰপিছতো কিছু লোকে ছবিখন ৰবিনলৈ ছবিখন মানে ইমান দীঘলকৈ ৰেকৰ্ড কৰি পিনে, মই কালি বহুতকেইটা পাইছোঁ ইউটিউবত হওক, ফেচবুকত হওক, বহুকেইটাই মানে 11 মিনিট, 5 মিনিট, 4 মিনিটকৈ এনেকৈ দি থৈ দিছে। টোলগেটটো নাই নি মা? ক'ত মোৰ বাছডাল ক'ত থওঁ মানে ৰাতিপুৱা মই এইডাল বিচাৰিব লাগে। কৈছোঁ বাছ কৈছোঁ। কালি কিতাপ পঢ়া এনেকৈ দেখিলে কিতাপখন। মই এতিয়া যাওঁ কলেজলৈ, তামোলখন দে। নালাগে বোলো, দেৰি আছে, মই ঘূৰাই লৈ দিম নহয় কিবা। আৰু ফাইনেলি কলেজৰ পৰা উঠনিতে আহিলোঁ, 2:30মান বজাত পালোঁহি। তাৰপিছত আহি পিনে এইফালে এইখিনিত আলু লগোৱা হ'ব। বেছি মাটি নহয়, অলপমান মাটি, বেছি নহয় কাৰণে আলু এনেকৈ আলু অলপ মানে ঘৰতে খাবৰ কাৰণে আলু অলপ কৰিব লৈছে মায়েহঁতি, মই অলপ এনেই সহযোগীহে। ঐ ভাল দে। আৰু এতিয়া ভাত চাত খাই ল'লোঁ, ভাত চাত খাই ওলাইছোঁ। এতিয়া যোৱাকালি দিছিলে সমবায়িত চাউল, আৰু মই যোৱাকালি নগ'লোঁ, যি গৈ লৈ আহোঁগৈ। ফাইনেলি এই দালি চালিবিলাক যে সেই তাৰিখে দিব, 10 তাৰিখে দিব, 170 টকা পৰিছিলোঁ গাইছ। 170 টকা লাগিব আকৌ। 170 টকাই চবতে জানো, সেইটো মামাক সুধিবিগৈ, মামাক। আৰু নতুন ব্লগাৰ যিহেতু চবতে দেখুৱাটো সম্ভৱ নহয়, মানে উঠনি কলেজ যাওঁতে কলেজতো ফটেজ ল'ব নোৱাৰিলোঁ, আৰু এতিয়া মানে এজেণ্টলৈ গৈছোঁ তাতো ল'ব নোৱাৰি।
যদি এতিয়া নতুন ব্লগাৰ অকণমান লাজ চাজ থাকিবই আপোনালোকে লাজ চাজবিলাক অকণমান আপোনালোকে ভাঙিব লাগিব কিবা এটা মানে আনিলেই হ'ল মানে এই কুকুৰা হাঁহখন মানে ৰাম উৎপাত মানে বেছি উৎপাত এতিয়া এইটো যদি ইয়াত থৈ দিওঁ নহয় গোটেইখিনি খাই শেষ কৰি পেলাব কি কৰিব লৈছে ন আলু কাটিছোঁ ভাত শাক বনাই নে নে চাহ পানী ধৰি দে ভাত বনাব হ'লেই খোৱা চব এইকেইদিন চবৰে কাম আছে নি বাৰু মা তো গাইজ চাওঁতে আজি গধূলিয়ে হৈ গ'লগৈ আৰু কিমানখিনি ক্লিপ ল'ব পাৰিলোঁ নাজানো এতিয়া গৰুকেইটা আনি হৈ গ'ল যোনে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিবা আৰু যিসকল পুৰণা আগৰ পৰাই চাই থাকিব তেওঁলোকে লাইক এটা কৰি দিবলৈ নাপাহৰিব দেন আজিলৈ ভিডিঅ'টো ইমানেই আছিল অহা কাইলৈ আকৌ লগ পাম বাই বাই